Hello guys, Bindas Pallavi channel to আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা ধুনীয়া ৰেচিপিৰ হৈতে আশা কৰিছো আপোনালোকৰ ৰেচিপিটো চাই নিশ্চয় ভাল লাগিব এণ্ড ভিডিওটো সম্পূৰ্ণকৈ চাব আজি মই বনাবলৈ ওলাইছো আপোনালোকৰ কাৰণে চিকেন মছালা অথবা চিকেন পোলাও তো মইনো প্ৰেছাৰ কুকাৰত কেনেকৈ চিকেন মছালা অথবা চিকেন পোলাওটো বনালো আপোনালোকলৈ অকমান আগবঢ়ালো আপোনালোকে প্লিজ ভিডিওটো সম্পূৰ্ণকৈ চাব যদি ভাল লাগে চাই তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো বলক ষ্টাৰ্ট কৰো মই লৈছো মিঠা তেল কাৰণ মোৰ ৰিফাইন তেল বা কোনো ধৰণৰ ঘি নাছিল হেতু কাৰণে এয়া লৈছো দুটা সৰু পিয়াজ পেষ্ট লৈছো দুখিলা তেজপাত লৈছো এয়া চিকেন 50 টকা আৰু 3-4টা মান লৈছো তাৰ পিছতে দুটা দালচেনি লৈছো আৰু দুটা মান লং লৈছো এইখিনি চাউল মই তিয়াই ৰাখিছিলো ইয়াক মই ধুই পেলানি 5 মিনিট মান 10 মিনিট মান হৈ গল থৈ দিয়া এইখিনি মোৰ তেল গৰম হৈ গৈছে এতিয়া মই সকলোবিলাক ইয়াতে ঢালি দিছো তাৰ পিছতে এইখিনি মই অকমান দেৰি কাৰণে বনাম যেতিয়ালৈকে অকমান পিয়াজখিনি হৈ না যায় তেতিয়ালৈকে গোল্ডেন ব্ৰাউন তেতিয়ালৈকে বনাম আপোনালোকে চাই থাকিব আগলৈকে এইখিনি হৈছে হালধি জিৰা পাউডাৰ এনেকুৱা ধৰণৰ তো মোৰ পিয়াজখিনি ভজা হৈ গৈছে অলমোস্ট এতিয়া মই দিম ইয়াতে আদা নহৰুৰ পেষ্টখিনি ঢালি দিম ভালকে লৰাই পেলানি আৰু অকমান ভাজি লম 2 মিনিট মান কাৰণ এতিয়াও পিয়াজখিনি কেঁচা কেঁচা টাইপে হৈ আছে এতিয়া ইয়াতে দিছো হালধি তাৰ পাছতে হালধি 2 চামুচ দিছো বেছি দিয়া নাই এইখিনি হৈছে চিকেন মছালা সকলোৰে 2 চামুচ দিছো কাৰণ চামুচখন অলপ সৰু ৰেড চিলি দিছো 2 চামুচ তাৰপাছতে এইখিনি হৈছে আপোনাৰ ধনিয়া পাউডাৰ আৰু অকমান দিছো জিৰা গুৰি বাকি দেখিছে আপোনালোকে কি দিছো কেনেকৈ কৰি আছো চাই থাকিব এইখিনি মই জিৰা দিছো সকলোৱে জিৰাখিনি তেলত দিয়ে কিন্তু মই তেলত নিদো নাজানো কিয় মইও নাজানো তো এইখিনিতে ভালকৈ মিক্স কৰি লম আৰু 1 মিনিট মান ভাজি লম কাৰণ মছলাখিনি যেহেতু এই মাত্ৰ দিছো অকমান হিজালৈকে ভাজি লম চাই থাকিব এইখিনিতে হৈ গৈছে 2 মিনিট মান এতিয়া হৈ গৈছে মই এতিয়া চিকেনখিনি ইয়াতে ঢালি দিম ঢালি পেলানি ভালকৈ লৰাই লম যোনখিনি আলু থৈ দিছিলো আলুখিনি ইয়াতে ঢালি দিম আলুকেটা 5টা মান দিছো বেছি দিয়া নাই তো চাওক ধুনীয়াকৈ মই লৰাই লৈছো তলৰ পৰা ওপৰলৈ কৰি লৈছো তাৰপিছতে অকমান মেলি পেলানি ইয়াক ঢাকি দিম ইয়াতে দিম অকমান এতিয়া মই নিমখ বেছি দিয়া নাই যিমানখিনি বস্তু হ'ব সিমানখিনি অনুসৰি দিছো 2 চামুচ দিছো সৰু চামুচ এখনে তো এইখিনি ভালদৰে মিক্স কৰি পেলানি মই অকমান ঢাকনা লগাই দিম ইয়াত চাই থাকিব তো মই একেবাৰে কম কৰি পেলানি ঢাকনা লগাই থৈ দিছিলো 5 মিনিট মান বনালো এইখিনি সব অকমান পানী ওলাইছে লাহে লাহে এইখিনি তেলখিনি এৰি দিছে আৰু লাহেকে তো 5 মিনিট মান হৈ গৈছে তো এইখিনি মই ভালদৰে লৰাই পেলানি তল ওপৰ কৰি পেলানি আকৌ অকমান ঢাকনা দি পেলানি থৈ দিম তো এইখিনি মই ঢাকি ৰাখিছিলো 5 মিনিট মান এতিয়া চাওক হৈ গৈছে আৰু এতিয়া মই যোনখিনি চাউল ধুই পেলানি ৰাখি দিছিলো সেইখিনি মই এতিয়া এড কৰি দিম এটো কি চাউল মইও নাজানো বাৰু মই চাউলখিনি ধুই পেলানি টুকি ৰাখিছিলো একেবাৰে মই তিয়াই থোৱা নাছিলো এতিয়া মই ইয়াতে মিহলাই দিম চাউলখিনি দি দিম তো চাউলখিনি এড কৰা হৈ গৈছে এতিয়া মই লাহে লাহে লৰাই দিম চাওক তলৰ পৰা ওপৰলৈ কৰি দিছো ভালদৰে ইয়াতে মই এটা মিহলাম পানী যোনটো মই আদা ৰহুনৰ পেষ্ট ৰাখিছিলো হেতু প্ৰায় পানী দিম পানী বেছি নিদো কাৰণ চাউলটো যেহেতু তিয়াই ৰাখিছিলো আৰু মই গম ইমান উমান পোৱা নাই কিন্তু বনাব লাগে বনাইছো আৰু তো এই মিহলোৱা হৈ গৈছে আৰু অকমান বেছি নিদো
কিন্তু ভালদৰে মিক্স কৰি পেলাই এতিয়া ঢাকনা লগাই দিম হৈ গৈছে এতিয়া মই ঢাকনা লগাই পেলাই চাই থাকিব তো মই ঢাকনা লগাই দিলোঁ এতিয়া মোৰ কুকাৰৰ চিটি বাজি গ'ল এতিয়া মই অফ কৰি দিম মই এটাই চিটি দিছিলোঁ এইয়া চাওক মোৰ চিকেন পোলাও অথবা চিকেন মছলা ৰেডি অ' গড মোৰ বিলিভেই হোৱা নাই কি এইটো মই বনাইছোঁ আৰু ইমান ধুনীয়া বনিছে চাওকচোন কিমান ধুনীয়া হৈছে মই ভাবিছিলোঁ চাউলটো চাগে ভাগি যাব কিন্তু চাউলটো ভগা নাই এটা এটা ধুনীয়া হৈ আছে ভাতটো বহুত টেষ্টি লাগিব খাই চাই থাকক আপোনালোকে তো এয়া ৰেডি চাওক কিমান ধুনীয়া হৈছে আপোনালোকেও বনাব ঘৰত খাব ভাতখিনি সঁচাকৈ বহুত ধুনীয়া হৈছিলে চাওক এটা এটা হৈছে ভাগি যোৱা নাই আৰু চিকেনটো ইমান ধুনীয়া হৈছে চাওক এইটো ইমান ধুনীয়াকৈ এৰাই গৈছে নৰম হৈ আছে বস্তুটো চিৰিয়াছলি মই ভাবিছিলোঁ বেয়া হ'ব কিন্তু যিমানখিনি ভাবিছিলোঁ তাতকৈ বহুত গুণেই ধুনীয়া হৈছে তো মই তেনেহ'লে এতিয়া খাই লওঁ আপোনালোকে চাওক